চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাব। ইয়াৰ ৰাতিপুৱা কাম বন হৈ গ'ল, ভাত বনোৱা হৈ গ'ল আৰু এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। এয়া অমলেট আছে, ব্ৰেড আছে আৰু চাহ আৰু বাবুৰ কাৰণে ওটছ। এইখিনি খাই লওঁ এতিয়া, তাৰপিছত লগ পাই আছোঁ। কি কৰোঁ কি নকৰোঁ দিনটোত দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টি চাই কেনেকুৱা পালে। আৰু প্লিজ ভিডিঅ'টি চাই যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। এয়া ব্ৰেকফাষ্টটো কৰি লওঁ। ইয়াৰ ৰুমৰ অৱস্থা চাওকচোন কি হৈ আছে। এইফালে এয়া খেলি আছে, বেলুন লৈ খেলি আছে। অৱস্থা এইবোৰ ঠিক কৰিব আছে। আগতে ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত ঠিক কৰিম এইবোৰ। হেল্ল', ব্ৰেকফাষ্ট কৰি উঠিলোঁ। এতিয়া ভাবিলোঁ মুখৰ অলপ যতন লওঁ, অলপমান ফেচ পেক লগা বুলি ভাবিছোঁ। ৰাতিপুৱাই লগাই থওঁ, বাকী কামখিনিও কৰি থাকিম। ফেচ পেকখিনি শুকোৱালৈকে কাম আছে বহুত, কাপোৰ ধুব আছে, দুপৰীয়াৰ ভাতো বনাব আছে। এতিয়া ফেচ পেকখিনি লগাই লৈ বেচন লৈছোঁ আৰু গাখীৰৰ সৰ অকণমান লৈছোঁ। ইয়াত গোলাপ জলেদি মিক্স কৰি ল'ম, গোলাপ জল দি পেলাই। এয়া বেচন লৈছোঁ, এইখিনি এতিয়া মিক্স কৰি লওঁ গোলাপ জলেৰে। এয়া এইখিনি হৈ গ'ল, এতিয়া লগা মুখত। এইখিনি লগালোঁ, এতিয়া শুকাব দিছোঁ। শুকোৱাৰ পিছত থৈ দিম। 15-20 মিনিটমান সময় ৰাখিলে হ'ল। এতিয়া এফালে মেচিনত কাপোৰ দি থৈছোঁ, তাৰপিছত লগ পাই আছোঁ। কি কৰোঁ কি নকৰোঁ দেখুৱাম। এয়া ধুই দিলোঁ মুখখিনি। এইটো যিবিলাকৰ এলাৰ্জি ৰেগুলাৰ লগালে ভালেই হয়, ৰেগুলাৰ লগাব পাৰিলে ভাল হয় স্কিনখন। মই মূৰতহে লগালোঁ। এতিয়া ইয়াত গোলাপ জল অকণমান স্প্ৰে কৰি দিম। মোৰ নিচিনা যাৰ এলাৰ্জি আছে তেওঁলোকে কৰিব পাৰে। আলু কিছুমানৰ লগত মিক্স কৰি লগাব পাৰে। যিবিলাকৰ নাই তেওঁলোকে এইটো ৰেগুলাৰ লগোৱাব পাৰে। আৰু এইটো দেখিছেনে,
কি হয় এইটো? আজি দুপৰীয়া সাজত বনাম এইটো। কুচিয়া মাছ বনাম আজি দুপৰীয়া সাজত। দেখুৱাম বাৰু কেনেকৈ বনাওঁ, কিহেৰে বনাওঁ। হেল্ল', বাকী কামখিনি হৈ গ'ল, কাপোৰ ধোৱা হৈ গ'ল, মাছটো বচা হৈ গ'ল। এতিয়া অলপ ফ্ৰুইটছ খাব লৈছোঁ। এয়া অমিতা আৰু নাৰিকল লৈছোঁ। আজি দুপৰীয়াৰ সাজত কুচিয়া মাছ বনাম বুলি ভাবিছোঁ জিকাৰ লগত। কেনেকৈ বনাম দেখুৱাম বাৰু অকণমান। সকলোৱেতো জানে কেনেকৈ বনায়। মই কেনেকৈ বনাওঁ বাৰু সেইটো দেখুৱাম আপোনালোকক অকণমান ভিডিঅ' কৰি। এতিয়া ফ্ৰুইটছখিনি খাই লওঁ, তাৰপিছত লগ পাওঁ আপোনালোকক দুপৰীয়াৰ সাজত কি কি বনাওঁ আৰু দেখুৱাম। ভিডিঅ'টো চাই থাকিব সকলোকে। হেল্ল', এয়া দুপৰীয়াৰ সাজ ৰেডি কৰিব আহিছোঁ। এয়া কুচিয়া মাছ কাটি থৈ দিছোঁ আৰু এয়া জিকাৰে বনাম। জিকাটো কাটি লওঁ, এইখিনি ৰেডি কৰি লওঁ। মছলা বেছিকৈ ব্যৱহাৰ কৰা নাই, জিৰা গুড়ি আৰু ধনিয়া গুড়ি অকণমানেই দিছোঁ। কেনেকৈ বনাই সেইটো দেখুৱাম বুলি ভাবিছোঁ। সকলোৱেতো জানেই কেনেকৈ বনায়, তথাপি ভাবিলোঁ ময়ো শ্বেয়াৰ কৰোঁ মই বাৰু কেনেকৈ বনাওঁ। ঠিক আছে, চাই থাকিব। ৰেডি হৈ গ'ল মাছ বনাই খাই কৰি লওঁ, তাৰপিছত বনাম। মাছখিনি দি দিলোঁ। এয়া জলপান ৰেডি হৈ গ'ল। এয়া ভাত বনাই লৈছোঁ, ভাত আৰু ভাজি লৈছোঁ। ভাবিছোঁ কুচিয়া মাছৰ জোল, এয়া দুপৰীয়া সাজত আজি। হেল্ল', গুড ইভিনিং। দুপৰীয়া ভাত পানী খোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে। দুপৰীয়া যে বনাইছিলোঁ জিকাৰে কুচিয়া মাছ বনাইছিলোঁ, খাবলৈ বহুত ধুনীয়া হৈছিলে। এনেও কুচিয়া মাছ যিহেৰে বনাই আপোনালোকে খাবলৈ টেষ্টিয়ে হয়। আৰু আজিৰ ভিডিঅ'টি এইখিনিলৈকে ইয়াতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাইছে। যদি ভিডিঅ'টি চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'ৰ লগত অতি সোনকালে লগ পাব। আজিলৈ আকৌ বাই বাই।